Hello everyone, welcome back to our YouTube channel. আজি এতিয়া মই আছো হোষ্টেলত আপোনালোকৰ আগৰ ভিডিওটো চাইছে যদি গম পাইছে যে আমাৰ কেদিন মানে আছে ইয়াত আৰু সাগে 2 বা 3 দিনে আছে তো আজি আমি হোষ্টেলত গুটে ছোৱালীখিনি মিলি হৰুকে এটা পাৰ্টি কৰিছো তো আমি সবে চিকেন পোলাও খাইছো তো আপোনালোকক দেখাম গুটেইখিনি কেক কাটিং সেৰেমনি আৰু কি কি গৰু মস্তি আপোনালোকক দেখাম ষ্টে টিউন তেন্তে চাই থাকক ভিডিওটো China sao? Smile. For so long I was living my life. ইয়াত এটা ডেকোৰেশন কৰি থকা হৈছে যেহেতু আমি অলপ সিম্পলকে কৰিছো ইয়াত পেপাৰ সেপাৰ সবে কাটি মেলি তাত কি কি বনাম আপোনালোকে দেখাই পাব এটা সৰু টাইম লেপস লগাই দিছো আপোনালোকে চাই এনজয় কৰক আকবা once more মৌসুমী আকবা প্লিজ আকবা প্লিজ ও আছে পিছফালে আছে ও আমাৰ মাস্টাৰ চেফ ইন্ডিয়া বৰ্ষা কোলটা বনোৱা খাবলৈ গৈছো ও সরি সাহিনা ই এনে হেল্পার কইছে হেল্পার সাইনা মাস্টার আই নো সাইনা তো বমি পায় বহুত বনাইছে দে ওই মই ভানু অলপ বেছিকে পাম নেকি আমি মাংস চাউল ডাঙি আনছো ও ফ্রান একানে ইলেসি সিরিয়াসি এখন আনলি আনজা হাজি আছে তার মানে আগতে কেক কাটি নিলি হাত রেডি এ পোলাও বনাইছে সাহিনায় মাংস বাহতে বনাইছে আৰু হেল্পাৰ অকল সাহিনা নহয় মানে হেল্পাৰ আছে বলছে না বেয়া হলে মোৰ লগাই দিবি নাই নাই না এখনকে সাহিনা আৰু দুটা বনাইছে খাই গৈ দে নিমখ তো মেন মই নিমখ দিছো অলপ এণ্ড এয়া আছিল আমাৰ গোটেই লগৰখিনি লাষ্ট টাইম লগতে খোৱা আমি মেক্সিমাম ৰুমতে খাওঁ বাট সেইদিনা লাষ্ট বুলি আমি সবে লগতে খাইছিলোঁ এয়া পোজ দিছে মানে আমাৰ মডেল আৰু এয়া হৈছে ফাইনেল আউটকাম এ আতৰা এ বেয়া লাগিছে ফ্ৰেমটো কি মানে ভিডিও কথা নিদিলে নহয় নেকি ওয়াও এয়া কষ্ট এয়া তাৰ ফল আৰু তই সফা কৰিবি দেই ইয়েছ এ আমার নমুনা মানে নাচিয়ে থাকি এক ক্লাস বন্ধ করে So now that I found what I was looking for, I'm shining a light on the dark that I was coming from. It never broke me down to my knees. Where you wanted me to be. Turn on the love for myself and go all down. See me for me. কেক ভগাই আছে আমাৰ মিস বৰ্ষা কলটাই এই সাইনা ও এটা বেল দাও না আবিনা লো বিউটিফুল কি হল মৌসুমী ঐ মৌসুমী কি লাগে তোক বিনা 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 আৰু ভাত দিছো ভাত বিনা চাও ঐ
হৈ গ'ল গোটেই কেক কাটিং চেৰেমনি আৰু এয়া মোক কি অৱস্থা কৰি দিছে চাক চাক অলি মলি গাইছ আৰু এতিয়া মই বৰষাৰ কাৰণে এটা গিফ্ট আনিছিলোঁ যিহেতু তাইক আপোনালোকে চিনি পায়েই এতিয়া মোৰ ভিডিঅ'ত দেখি তো এতিয়া মই তাইক গিফ্টটো দিম আৰু তাইৰ ৰিয়েকশ্যনটো আপোনালোকে চাব মই এইটো কেপচাৰ কৰি থ'ব বিচাৰিছিলোঁ বিকজ পিছত কেতিয়াবা চালে দেখা পাম যে এনেকুৱা এটা ৰিয়েকশ্যন প্ৰাইচলেছ হয় যোনটো মই সেইদিনা তাইৰ পৰা পালোঁ আপোনালোকে চাব এতিয়া নেক্সট ক্লিপটোতে তাইৰ ৰিয়েকশ্যনটো আপোনালোকে দেখাই পাব তো এতিয়া মই তাইক গেছ কৰিব দিছোঁ যে কি আছে তাই কৈছে ফটো ফ্ৰেম আছে হয় বাৰু তাই ঠিকে গেছ কৰিছিল বাট এতিয়া আপোনালোকো চাওক কমেণ্টত জনাব কেনেকুৱা পালে গিফ্টটো অলপ ইউনিক কৰিব চেষ্টা কৰিছিলোঁ তেন্তে চাই থাকক চাওঁ দেখুৱা আৰু এইটোৱে টাইম আছিল য'ত তাই কান্দিছিল বাট মই যেন তেন ৰখালোঁ আৰু নিজকে এতিয়া আমি আহিছোঁ এখন হোটেলত ইয়াত মানে আমাৰ কেইজনমান দাদা আছে আমাক বহুত হেল্প কৰিছিল তো লাষ্ট যোৱাৰ আগত আমি ডিচাইড কৰিলোঁ যে আমি দাদাহঁতক এনেই কিবা এটা দি যাওঁ যেতিয়া আমাৰ দৰকাৰ হৈছিল তেতিয়াই বহুত হেল্প কৰিছিল যেনেকৈ কিবা কাগজ প্ৰিণ্টিং এণ্ড অল আৰু এনেকৈ কিতাপৰ দোকানতে হওক বা চব ফালে তো সেইকাৰণে আমি প্লেন কৰিলোঁ যে আমি কিবা দি যাওঁ চবকে বেছি নহয় 3জন দাদা আছে আৰু খুৰা এজন আছে চ' সেয়াই আৰু আপোনালোকক দেখালোঁ শ্বেয়াৰ কৰিলোঁ এইবোৰ পিছলৈ থাকি যাব চাই ভাল লাগিব সেইকাৰণে ভাবি হেৰিটো দেখা তো এয়া ফাৰ্ষ্ট আমি আহিছোঁ ঋষিদাৰ ওচৰত দাদাৰ প্ৰিণ্টিঙৰ দোকান আছে দাদাই আমাক বহুত বেছি হেল্প কৰিছে চিৰিয়াছলি মানে যিমান থেংক ইউ ক'লেও নহ'ব যেতিয়া আমাৰ ফৰ্ম ফিল আপ বা কিবা ডকুমেণ্টৰ কাম থাকে দাদাই বহুত ভালকৈ কৰি দিয়ে প্লাছ বহুত কাইণ্ড হয় ভিডিঅ' কৰি আছোঁ ৰ'ব উঠাইছোঁ ৰ'ব ফটো আৰু এয়া লাষ্ট আমাৰ লগৰ দুজনীয়ে যোৱা কেপচাৰ কৰিব পাৰিলোঁ বিকজ তাৰপাছত মই গ'লোঁ তো সেইটো কাৰণে বাকীবোৰ ভিডিঅ' কৰা নহ'লে বাট এইটো এটা যিহেতু দুখ লগা মুমেণ্ট যে আমি গোটেইখিনি এটাকৈ গৈছিলোঁ তো ইমানেই আছিলে আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব